হাই গাইছ, আজি হ'ল 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। মই গৈ আছোঁ কলেজলৈ, দেখিছে নহয়, কলেজ বুলি কৈছোঁ হয়। আহি পালোহি, এখন দেখোন জেললৈ আহিছোঁ বুলি ভাবিছে নেকি? নহয়, এইপিনে চাই লওক, এখন ITI কলেজ আমাৰ মানে ভিতৰলৈ সোমাই লৈ এখন দেখোন দৰ্জা বন্ধ। আৰে এইফালে চাওঁ, মানে ষ্টেপ আছে, চাই লওক। সোমাই দেখিলোঁ যে ইয়াত কলেজৰ ভিতৰত পূৰা উৎপাত চিঞৰ বাখৰ হৈ আছে, বক্স লাগি আছে। কলেজ আহি পাই গ'লে অলপ এইখিনি নচাকৈ চাই লওক আপোনালোকে এবাৰ ভালদৰে। নাচি থাকোঁতে এয়া ছাৰহঁতক আদৰি আনিব সময় হৈ গ'ল, সকলোৱে যাব লৈছে ছাৰহঁতক আদৰি আনিবলৈ। এয়া ছাৰে আমাৰ ফিটা কাটিবলৈ লৈছে, ধূপ জ্বলাই মেলি। দেখিলে ফিটা কাটি দিলে। এইজন হৈছে আমাৰ ইলেক্ট্ৰিচিয়ানৰ টিচাৰ, আৰু পিছত যে দেখিছে